গুড মৰ্ণিং। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। এতিয়া ৰাতিপুৱা 6 বাজিছে। আজি সৰস্বতী পূজা, সেয়ে বুট মাহ অকণমান তিয়ালোঁ। এতিয়া মাইনা গা ধুবলৈ গৈছে। গা ধুই আহি আমি কলপাত বিচাৰি গ'লোঁ। কলপাত পাই গ'লোঁ। এতিয়া আমি শৰাইখন আগবঢ়ালোঁ। এতিয়া মাইনা যাবলৈ ৰেডি হৈছে। এতিয়া ৰাতিপুৱা 8:30 বাজিছে। কিয়নো ইমান সোনকালে যাব ওলাইছে, ছিনিয়ৰখিনিক কিছু দায়িত্ব দিয়া হৈছে সেইকাৰণে। মই মাইনাক লৈ যাব ওলাইছোঁ। এতিয়া মই ৰেডি হ'ম। মই বাবুৰ স্কুললৈ যাম, তাৰপিছত যদি মাইনাৰ স্কুললৈ যাম এবাৰ। এতিয়া মই যাব ওলাইছোঁ বাবুৰ স্কুললৈ। বাবুৰ স্কুললৈ যাওঁ। তৰং চাওঁ তৰং বিজি। এয়া বাবুৰ ফ্ৰেণ্ডৰ মা। কেনেকুৱা লাগিল আজি? লাগিছে আহি কেনে ধুনীয়াকৈ পূজা পাতিছে। এয়া প্ৰসাদ এতিয়া আমি যাম মাইনাৰ স্কুললৈ। যাম এতিয়া। মোনেও মোৰ নিচিনাই বেগ, একে বেগ। কালাৰটো বেলেগ অকল। আমি ই ৰিক্সাত গৈ আছোঁ। স্কুল আহি পালোঁ আমি। ভিতৰলৈ যাওঁ। উপাসনা ক'ত? মাইনাৰ লগ, মাইনাৰ ফ্ৰেণ্ড। মাইনাৰ ফ্ৰেণ্ডৰ মা, মাইনাৰ স্কুল আহি পালোঁ মই। বাইদেউ প্ৰসাদ দি আছোঁ, প্ৰসাদ বিতৰণ। ভাল লাগে কিন্তু স্কুলখন ন। মাইনাৰ স্কুলৰ মেম। ফটো ন যাওঁ মই। বাই বাই। সৰস্বতী পূজা আজি ন? অ'কে বাই। মই আহিছোঁ স্কুলৰে হাতৰ জাতীয় বিদ্যালয়। এইখন স্কুলত আহিলোঁ, মাইনাৰ স্কুলৰ পৰা আহি এইখন মই পঢ়া স্কুল। বহুত ভাল লাগিছে। স্কুলতে মই পঢ়া। এতিয়া বৰ্তমান হেড ছাৰ। মোক পঢ়াইছিলে সৰুতে, মাৰিছিলেও বহুত, হয়নে? মই নিজে কৰিছোঁ। আমাৰ মা একদম সৰস্বতী হৈ আহিছে, একদম পুৰা, হয়নে? আমি প্ৰসাদ খাই আছোঁ। আমি একদম প্ৰথম মানৰ পৰা একেলগে পঢ়া, হয়নে? ভাল লাগিল লগ পাই। নহয় দে। এইটো আমাৰ 2য় মান শ্ৰেণীৰ ক্লাছ আছিলে আৰু এইজনী আমাৰ হেড বাইদেউ আছিলে। আমি পঢ়ি থাকোঁতে আমি বিচাৰি খাব বহিছোঁ। মোৰ ফ্ৰেণ্ডজনীও বহিছে আৰু এইফালে মুনুও বহিছে। ইমান টাইম আমি সৰস্বতী পূজা খালোঁ, এতিয়া যাই ঘৰত ভেলেণ্টাইন ডে পালোঁ। আজিলৈ ইমানে। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, কমেণ্ট, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পোৱা আশাৰে মই ভনিতাই বিদায় লৈছোঁ। বাই।